দিনৰ পৰা আমি মিয়াসকলৰ দপদপনি অসমত প্ৰত্যক্ষ কৰি আছিলোঁ। আমি মুখেৰে মাত মতা নাছিলোঁ, এইটো অৰ্থ নহয় যে তেখেতসকলৰ কৰ্মকাণ্ডবিলাকক আমি সমৰ্থন জনাই আছিলোঁ। এতিয়া তেখেতসকলৰ কৰ্মকাণ্ডই ইমানেই গভীৰ ৰূপ ধাৰণ কৰিছে, তেখেতসকলে আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত হাত দিব পৰা হ'ল। সঘনাই মিয়াসকলৰ দ্বাৰা সমগ্ৰ অসমতে অপৰাধজনিত কাণ্ডবিলাক সংঘটিত হৈ থকা আমি দেখিবলৈ পাইছোঁ। ঐতিহাসিক শিৱসাগৰৰ পৰা আমি আজি বাংলাদেশী মূলৰ প্ৰতিগৰাকী মিয়ালৈ আমি আজি প্ৰত্যাহ্বান জনাইছোঁ। সাজু হৈ থাকক অসমৰ খিলঞ্জীয়া। তাৰ যি ধৰ্ষণ কাণ্ড হৈছিলে, সেই ধৰ্ষণ কাণ্ডৰ ইতিমধ্যে মাৰ নোযোৱাতে আকৌ নগাঁও ঢিঙত এগৰাকী 10মান শ্ৰেণীত পঢ়ি থকা একেবাৰে সৰু ছোৱালী, এই সৰু ছোৱালীজনীৰ লগত বৰ্বৰ কাণ্ড সংঘটিত হৈ গ'ল। নমস্কাৰ, জীৱন জিন্দাবাদ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ চেনেলটোত কোনোবা ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, নগাঁৱত যিটো ঘটনা ঘটিলে, সেই ঘটনাটোক লৈ আমাৰ দল সংগঠনবিলাকে প্ৰতিবাদ কৰি আহিছে, ৰাইজ ওলাই আহিছে। আৰু এইখিনি সময়তে শিৱসাগৰৰ দল সংগঠনবিলাকে দাবী কৰিছে যে অসমত মিয়া থাকিব নোৱাৰে, 7 দিনৰ ভিতৰত মিয়াই অসম এৰি যাব লাগিব। গতিকে নগাঁও ঢিঙত যিটো ধৰ্ষণ কাণ্ড সংঘটিত হ'ল, সেই ছোৱালীগৰাকী টিউশ্যনৰ পৰা ঘৰলৈ উভতি আহি থকাৰ সময়ত 3জন অচিনাক্ত যুৱকে ধৰ্ষণ কৰি ৰাস্তাৰ কিনাৰত পেলাই থৈ গৈছিলে। গতিকে এইখিনি সময়তে দল সংগঠন ৰাইজ সকলো ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। কাৰণ আমাৰ ইয়াতে যিমানবিলাক ধৰ্ষণ কাণ্ড সংঘটিত হয়, আজিলৈকে কাৰো ফাঁচি হোৱা দেখিবলৈ পোৱা নাই। আৰু যি 3জন যুৱকে এই কাণ্ড সংঘটিত কৰিছিলে, ইতিমধ্যে সেই 3জন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গতিকে এই 3জন যুৱক, 3জনে মুছলমান সম্প্ৰদায়ৰ হয়, কাৰণ নিউজত দেখা অনুসৰি। গতিকে এই যে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে, ইয়াক লৈ শিৱসাগৰৰ দল সংগঠনবিলাকে দাবী কৰিছে যে 7 দিনৰ ভিতৰত মিয়াই অসম এৰি যাব লাগিব। গতিকে বলক পলম নকৰি সেই প্ৰতিবেদনটোৰ মাজলৈকে যাওঁ। দল সংগঠন আমি প্ৰতিবাদৰ দৃশ্য দেখুৱাইছোঁ। উজনি অসম অৰ্থাৎ শিৱসাগৰত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। শিৱসাগৰত 2 দিন পূৰ্বে যিহেতু অনা অসমীয়াৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছিল 30টাকৈ দল সংগঠনৰ প্ৰতিনিধিৰ লগতে দল সংগঠনৰ সদস্য, ৰাইজ ওলাই আহিছিল ৰাজপথত, হাজাৰ হাজাৰ লোক ওলাই আহিছিল। এইবাৰ বংগীয় মূলৰ মুছলমানৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে এইসকল লোক। দল সংগঠনৰ প্ৰতিনিধি, দল সংগঠনৰ সদস্য, স্থানীয় ৰাইজ ওলাই আহিছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। 7 দিনৰ সময়সীমা বান্ধি দিছে দল সংগঠনে। উজনি এৰিব লাগিব বংগীয় মুছলমানে, আৰু মুছলমানক খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছে। শিৱসাগৰত পুনৰ প্ৰতিবাদমুখী হৈ পৰিছে স্থানীয় দল সংগঠন। আমি দৃশ্য দেখুৱাইছোঁ, শিৱসাগৰৰ ৰাজপথত এনেদৰে ওলাই আহিছে লোকসকল। আৰু যদি 7 দিনৰ ভিতৰত উজনি অসম নেৰে মিয়াই, তেতিয়াহ'লে সমগ্ৰ অসমতেই তীব্ৰ প্ৰতিবাদ, জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। শিৱসাগৰৰ ৰাজপথৰ পৰাই অসম কঁপোৱাৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে। আৰু এইবাৰ বংগীয় মুছলমানক খেদি পঠিওৱাৰ হুংকাৰ। উজনি অসমত কোনোপধ্যে বংগীয় মুছলমানক থাকিব দিয়া নহ'ব। হিং ঘটনাৰ পাছতেই বংগীয় মুছলমানক খেদি পঠিওৱাৰ হুংকাৰ দল সংগঠনৰ। যদিহে 7 দিনৰ ভিতৰত তেওঁলোকে উজনি অসম নেৰে, তেতিয়াহ'লে সমগ্ৰ ৰাজ্য কঁপিব প্ৰতিবাদত। আমাৰ হাতত মন্তব্য আহি পৰিছে, মন্তব্য শুনক। এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে, মিয়াবোৰে টালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ, এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে,
এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ধিংৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব, স্পষ্ট কথা। ইতিমধ্যে আমি শিৱসাগৰৰ পৰা এটা কথা বাৰে বাৰে কৈ আছোঁ যে অখিলঞ্জীয়া লোকৰ দ্বাৰা আমাৰ খিলঞ্জীয়া লোকসকলক বাৰে বাৰে নিগ্ৰহ কৰা হৈছে। পুনৰবাৰ সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াসকলে আমাৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিলে। আমি অতি দুখৰ বিষয়ে এগৰাকী আমাৰ নাবালিকাক কন্যাক মিয়াসকলৰ দ্বাৰা ধৰ্ষণ কৰা হৈছে। আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ, যি তিনিগৰাকী কালপ্ৰীতে এইগৰাকী কিশোৰীক ধৰ্ষণ কৰিছে তৎকালীনভাৱে তেখেতসকলক ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰি ফাঁচীৰ দৰে সৰ্বোচ্চ শাস্তি প্ৰদান কৰিব লাগিব। আৰু এটা কথা আজি আমি শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ পৰা মুকলিকৈ কৈছোঁ, বহুদিনৰ পৰা আমি মিয়াসকলৰ দপদপনি অসমত প্ৰত্যক্ষ কৰি আছিলোঁ। আমি মুখেৰে মাত মতা নাছিলোঁ, এইটো অৰ্থ নহয় যে তেখেতসকলৰ কৰ্মকাণ্ডবিলাকক আমি সমৰ্থন জনাই আছিলোঁ। এতিয়া তেখেতসকলৰ কৰ্মকাণ্ডই ইমানেই গভীৰ ৰূপ ধাৰণ কৰিছে, তেখেতসকলে আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত হাত দিব পৰা হ'ল। সঘনাই মিয়াসকলৰ দ্বাৰা সমগ্ৰ অসমতে অপৰাধজনিত কাণ্ডবিলাক সংঘটিত হৈ থকা আমি দেখিবলৈ পাইছোঁ। ঐতিহাসিক শিৱসাগৰৰ পৰা আমি আজি বাংলাদেশী মূলৰ প্ৰতিগৰাকী মিয়ালৈ আমি আজি প্ৰত্যাহ্বান জনাইছোঁ। সাজু হৈ থাকক অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে। আজি মিয়াৰ বিৰুদ্ধে ঐতিহাসিক শিৱসাগৰত খিলঞ্জীয়া জাগ্ৰত হৈছে। আমি বিশেষকৈ নামনি অসমৰ খিলঞ্জীয়া অসমীয়াসকলক দাবী উত্থাপন কৰিছোঁ। আমি অনুৰোধ জনাইছোঁ যে খিলঞ্জীয়াৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে নামনি অসমৰ খিলঞ্জীয়াসকল একত্ৰিত হ'ব লাগে। আমি উজনি অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া ৰাইজ আজিৰ পৰা মিয়াৰ বিৰুদ্ধে একত্ৰিত হৈছোঁ। যিকোনো মূল্যৰ বিনিময়ত মিয়াৰ হাতোৰাৰ পৰা আমাৰ খিলঞ্জীয়া লোকসকলক আমি ৰক্ষা কৰিব লাগিব। আৰু খিলঞ্জীয়া ৰক্ষা কৰা এইখন সংগ্ৰামখন আমি শিৱসাগৰৰ পৰা আমি দীঘলীয়াভাৱে আমি আগবঢ়াই লৈ যাম, যেতিয়ালৈকে ইয়াৰ এটা উচিত সমাধান আমি নাপাম। চাওক, এয়া আচলতে খিলঞ্জীয়াৰ ওপৰত আচলতে অখিলঞ্জীয়া আক্ৰমণ। এয়া আচলতে খিলঞ্জীয়াৰ ওপৰত বংগমূলীয় মুছলমানৰ কৈ আছো যে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰক। এগৰাকী ছোৱালীক টিউচনৰ পৰা ঘূৰি অহাৰ বাটত কোনোবা দুষ্কৃতিকাৰীয়ে ৰাজপথতে তেওঁক আচলতে ধৰ্ষণ কৰি ৰাজপথৰ দাঁতিত পেলাই গুচি যাব, এনেকুৱা ধৰণৰ নাৰকীয় ঘটনা এইখন অসমত সংঘটিত কৰিবলৈ কেনেকৈ সাহস পালে? গৃহ বিভাগ ব্যৰ্থ হৈছে, অসম চৰকাৰ গৃহ বিভাগৰ লগতে অসম চৰকাৰ আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে। আমি শিৱসাগৰৰ পৰা সকীয়াই দিছোঁ যে এই ধিং কাণ্ডৰ লগত যিসকল আচলতে পূৰ্ব বংগমূলীয় মুছলমান জড়িত আছে তেওঁলোকক অনতিপলমে কৰায়ত্ব কৰি তেওঁলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰক। এনেকুৱা ধৰণৰ দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে অনাগত ভৱিষ্যতে কোনোবা কালপিতে এনেকুৱা ঘটনা কৰাৰ আগতে এশবাৰ চিন্তা কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হয়। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ যে এনেকুৱা এখন আইন প্ৰস্তুত কৰক যে ধৰ্ষণকাৰীসকলৰ বিৰুদ্ধে যিকোনো পৰ্যায়ত যিকোনো ক্ষেত্ৰতে আচলতে চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই কাণ্ডৰ লগত জড়িত এই কালপিত কেইজনক অতি শীঘ্ৰে গোটেইকেইজনকে গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা দাবী জনাইছোঁ। আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এনেকুৱা এখন ধৰ্ষণকাৰীৰ বিৰুদ্ধে আইন বলবৎ কৰক, যে ৰাজপথত তেওঁলোকক গুলীয়াই মৃত্যুদণ্ড দিয়া এটা আইন এখন বলবৎ কৰক। আৰু ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে উজনি অসমত যিসকল মিয়াই বিভিন্ন কৰ্মত নিয়োজিত হৈ বসবাস কৰি আছে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰৰ পৰা ইয়াতে প্ৰস্থান কৰা তেওঁলোকে ব্যৱস্থা কৰক, অন্যথা আমি 30 জনগোষ্ঠীয় সংগঠনে একেলগে ইয়াৰ বিৰুদ্ধে আমি থিয় হ'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে, আৰক্ষী প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে। যিখিনি সময়ত খিলঞ্জীয়া নাৰীৰ যি বেটী বচাও বেটী পঢ়াও যিটো তেওঁলোকে শ্লোগান দিছে, এই শ্লোগান সম্পূৰ্ণ ব্যৰ্থ হৈছে। আজিৰ তাৰিখত অসমীয়া নাৰী সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভুগিছে। আৰু মিয়াৰ যি ধৰ্ষণকাৰীৰ পৰা অসমীয়া নাৰী আজি বাহিৰলৈ ওলাব নোৱাৰা এটা ব্যৱস্থা হৈছে। গতিকে আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে এই যিবিলাক ঘটনা, এই ঘটনাবিলাকত যাতে পুনৰাবৃত্তি নহয় তাৰ এক উচিত ব্যৱস্থা গ্ৰহণ কৰক। শুনিছে পুনৰ দল সংগঠন ওলাই আহিছে, 30 জাতীয় সংগঠন পুনৰ ওলাই আহিছে। শিৱসাগৰৰ ৰাজপথত পুনৰ জংগী আন্দোলন তথা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। শিৱসাগৰৰ ৰাজপথৰ পৰাই সমগ্ৰ অসম কঁপোৱাৰ হুংকাৰ প্ৰদান কৰিছে। উজনি অসমৰ বংগীয় মূলৰ মুছলমানক এসপ্তাহৰ সময়সীমা বান্ধি দিছে।